ডাইৰেক্ট দি দিয়ক না এখন কুকুৰাও মৰিলে হাঁহো মৰিলে এতিয়া মই কি কৰিম আৰু চাইকেলৰ ওপৰত তুলি থৈছোঁ ঘৰ দুৱাৰ একো ভিতৰে বাহিৰে চৰকাৰৰ এটা দায়িত্ব আছে পালন কৰিছোঁ আৰু মোৰ কৰ্তব্য যিটো আছে সেইটো কৰিছোঁ কথা কোৱা নাই খাদ্য বিতৰণৰ ওপৰততো মই একো ক'ব নোৱাৰোঁ এনে বাইদেৱে মানে ফোন কৰিছিলে তাৰপিছত ৰিচিভ কৰি মানে মোৰ এইটো উপায় নাই গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰ অহা নাই বুলি কৈছে আকৌ মোক লগাইছে বুলি ক'ব নেকি আকৌ লগাইছে বুলি ক'লে বৰ ডাঙৰ কথা হ'ব নহয় শত্ৰুতাই হ'বগৈ দেখোন নহয় ৰিপৰ্টাৰ আনি মেলি আকৌ গাঁওবুঢ়া বদনাম দিলে বুলি ক'ব নেকি আকৌ মই কাকো বদনাম দিব নিবিচাৰোঁ দেই যিটো কৰ্তব্য মই কৰিবলৈ আহিছোঁ গাঁওবুঢ়া মই ইয়ালৈকে আহিছিলোঁ পৰ্বতীয়া গাঁৱলৈ ইয়াত মানে আমাৰ ঘৰটো মানে এনেকৈ পানী ডুবিয়ে থৈছে হ'লেও মানে তেওঁলোকক মানে ভোজ ল'বলৈ আহিলোঁ কাৰণ দুজনকৈ হোম কোৱাৰেণ্টাইন কৰি আছে তেওঁলোকে থাকিবলৈ অসুবিধা পাইছে নেকি বুলি মোক ভোজ ল'বলৈ আহিছোঁ তেওঁলোকৰ ঘৰ মানে থাকিবলৈ মানে জেগাই নাই তেনেকুৱা অৱস্থা হৈ আছে মোৰ তেওঁলোকে উপায়হীন হৈ আছে গতিকে মই চাবলৈ গৈছিলোঁ আৰু মই নাওখন লৈ গৈছিলোঁ ভয় লগা নাই নে বাইদেউ ভয় লাগিলেও মোৰ কৰ্তব্য মই পালন কৰিছোঁ আৰু